শিৱসাগৰলৈ পুনৰ এক ভাল খবৰ ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল শিৱসাগৰৰ এটি নৃত্যশিল্পী দল যোৱা 30 ডিচেম্বৰত দিল্লীত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় সৃষ্টি কলা মহোৎসৱত অংশগ্ৰহণ কৰি সুনাম কঢ়িয়াই আনে শিৱসাগৰৰ নৃত্যশিল্পী দলে শিৱসাগৰৰ ৰংঘৰ চাৰিআলিস্থিত নৃত্য শক্তি ডান্স একাডেমী প্ৰশিক্ষণ শাহিন আহমেদৰ নেতৃত্বত যোৱা এই দল এতিয়া প্ৰথম স্থান দখল কৰাৰ লগতে সাবানা হুছেইন ৰিয়ান দত্ত আয়াত ৰহমান আফছাৰ ৰহমান নিছাহাত তাছনিম আষ্ট্ৰিশা কাশ্যপে একক নৃত্যত প্ৰথম স্থান পাবলৈ সক্ষম হয় যোৱা 30 ডিচেম্বৰত দিল্লী গ্ৰহৱাল ভৱনত অনুষ্ঠিত হোৱা এই এদিনীয়া মহোৎসৱত দেশৰ বহুকেইখন ৰাজ্যৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে দিল্লীত অনুষ্ঠিত হোৱা এই বিশেষ অনুষ্ঠানত অসম শ্ৰেষ্ঠ হিচাপে বিবেচিত হৈছে এই খবৰ লাভ কৰাৰ পাছতে গৌৰৱান্বিত শিৱসাগৰবাসী আমাৰ 30 ডিচেম্বৰ তাৰিখে হৈছিল নিউ দিল্লী গৰৱাল ভৱনত আৰু বিভিন্ন প্ৰান্তৰ পৰা আহিছিল ল'ৰা ছোৱালী পাৰ্টিচিপেট কৰিবৰ কাৰণে ৰাজস্থান দিল্লী আমাৰ অসমে শ্ৰেষ্ঠ পাবলৈ সক্ষম হয় আমাৰ টোটেল আমাৰ স্কুলৰ পৰা টোটেল 7টা ল'ৰা ছোৱালী গৈছিল 6টা সোলো ডান্স কৰিছিল আৰু এটা গ্ৰুপ ডান্স কৰিছিল আৰু সকলোৱে প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হয় শ্ৰেষ্ঠ আমাৰ অসমে পাবলৈ সক্ষম হৈছে আৰু লগতে 70টাতকৈ অধিক সংখ্যক ল'ৰা ছোৱালীয়ে তাত পাৰ্টিচিপেট কৰে নিউজ ডেস্ক ৰিপোৰ্ট গ্লোবেল এনি 24/7